ভাৰত সেৱাশ্ৰম সংঘৰ তত্বাৱধানত নগাঁৱত হ'বলৈ গৈ আছে সৰ্ববৃহৎ গীতা পাঠ আৰু গীতা যজ্ঞ। হেল্ল' এভৰিৱান, মই আজি উপস্থিত আছোঁ আমাৰ নগাঁৱৰ গৰু ফিল্ডত। আৰু গৰু ফিল্ডত আহোঁতে দাদা এজনক লগ পালোঁ। অহাকালি যিটো কাৰ্যসূচী ইয়াত আৰম্ভ হ'ব সেইটোৰ বিষয়ে অলপ দাদাৰ পৰা অলপ জানিব বিচাৰোঁ। নমস্কাৰ। কালি দাদা কেইটা বজাৰ পৰা আৰম্ভ হ'ব বাৰু? আমি কালি প্ৰগ্ৰামটো 9 বজাৰ পৰা আৰম্ভ কৰিম। তাতে আমাৰ গোটেই যিমান সাধু সন্তখিনি বাহিৰৰ পৰা আহিছে, তেওঁলোক অলৰেডি কিছুমান আহিয়ে গ'ল আৰু বাকীখিনি আজি আহি আছে। আৰু কালি 9টাৰ পৰা আমি গোটেই দিনজোৰা কাৰ্যসূচী ৰাখিছোঁ। কমেও কিমান হ'ব? 25,000 কণ্ঠত গীতা পাঠ। গীতা পাঠ আৰু যজ্ঞ হ'ব। যজ্ঞ হ'ব। গীতা পাঠৰ পিছত তাৰপিছত গীতা যজ্ঞ হ'ব। খুব এটা ধুনীয়া পৰিৱেশ। এনেকুৱা নগাঁৱত আগতে দেখা নাই, দেখি খুব ভাল লাগিলে। আপোনালোকেও যোনে যোনে যদি আহিব বিচাৰে তেতিয়াহ'লে অহাকালি আহিব পাৰিব। 9টা বজাৰ পৰা আৰম্ভ হ'ব, 3টা বজালৈকে থাকিব ন? যিসকলে আহিম বুলি ভাবিছে অহাকালি আহিব। আৰু ইয়াত ধুনীয়াকৈ ইয়াত খোৱা বোৱা ব্যৱস্থা কৰা হৈছে। আপোনালোকে ইয়াত প্ৰসাদৰ ব্যৱস্থা কৰা হৈছে। আৰু বিভিন্ন ঠাইৰ পৰা ইয়াত আহিব মানুহ। আপোনালোকেও নিশ্চয় আহিব। দাদাক লগ পাই খুব ভাল লাগিলে। ধন্যবাদ।